নমস্কাৰ বন্ধুসকল, বিপুল আজি মন যায় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰতে আছোঁ, ঘৰতে থাকি কিনো নকৰিম বুলি ভাবি এটা বস্তু বনাই চালোঁ। বস্তু মানে কিবা এটা বনালোঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। অকণমান কেনেকুৱা হৈছে ক'ব। খাইতো মই মজা পালোঁ বস্তুটো, খোৱা বস্তু এটা বনালোঁ। তাকে কেনেকৈ কি কৰে নাজানো, বনালোঁ বস্তুটো। তাকে আহক আপোনালোকক অকণমান তাৰে ভিডিঅ' দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো মানে যেতিয়া বনাই আছিলোঁ বস্তুটো, তেতিয়া কথাখিনি ক'বলৈ নহ'ল। এতিয়া ভিডিঅ' দিম, তাৰপিছত বেকগ্ৰাউণ্ডত মই কথাখিনি কৈ দিম। ঠিক আছে, আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান নাৰিকলখিনি গুচাই ল'লোঁ। গুচাই পিনে ধুনীয়াকৈ ধুই মেলি লৈ চফা কৰি ল'লোঁ। তাৰপিছত মিক্সিত দিলোঁ। মিক্সিত দিয়াৰ পিছত এনেকুৱা হ'ল। এনেকুৱা হোৱাৰ পিছত কেৰাহীতে মই ডাইৰেক্ট দি গ'লোঁ, মানে সময় নাই আৰু ইমান। তাৰপিছত লাহে লাহে জুইটো অকণমান কমকৈ দি ভাজিবলৈ আৰম্ভ কৰিলোঁ। ভাজি আছোঁ। তাৰপিছত জুইটো কমকৈ দিব লাগে, নহ'লে লাগি ধৰিব। তাৰপিছত ভাজি আছোঁ। অকণমান কালাৰটো চেঞ্জ হোৱাৰ লগে লগে তাত আমি চেনিটো এড কৰিব লাগিব। চেনিটো এড কৰি দিলোঁ। এড কৰাৰ পিছত কালাৰটো অলপ বেলেগ হৈ যাব। লাহেকৈ অকণমান মানে ফট আৱাজ এটা আহিব। সেই আৱাজটো ভালকৈ আপোনালোকে ভাজি থাকক। এইয়া এটা বৰ ধুনীয়া কালাৰ আহিছে। এতিয়া লাষ্টত কালাৰটো ভাল আহিলে। এতিয়া মই জুইটো নুমুৱাই দিলোঁ। নুমুৱাই পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত আপোনাৰ মানে লাডু কৰিম। এয়া নাৰিকল মোৰ ভজা হৈ গ'ল। এতিয়া এয়া লাডু বনালোঁ। বছ ইমানেই আছিলে ভিডিঅ'। লাডুটো কেনেকুৱা লাগিলে ক'ব। আজি প্ৰথমবাৰ বনালোঁ।